যত জীব জঙ্গম কীট পতঙ্গম অগণগ জগতেরি কায়া, সমস্ত জীৱতেই ঈশ্বৰ আছে। সেইকাৰণে কোনো জীৱক কেতিয়াও দুখ নিদিবা, কোনো জীৱক কেতিয়াও কষ্ট নিদিবা, আৰু কোনো জীৱক কেতিয়াও সৰু বুলি নাভাবিবা। আমি কেতিয়াবা কেতিয়াবা পৰুৱাটোক গছক মাৰি দিওঁনে নিদিওঁ? দিওঁনে? এইটো কেতিয়াও আমি কৰিব নাপায়। কেনেকৈ কৰিব নাপায়? আৰু এটা কাহিনী কৈছোঁ তোমালোকক। এজন ঋষি আছিলে, এই যে বিদুৰ, যে তোমালোকে পাণ্ডৱৰ বিদুৰৰ কথা জানানে? এতিয়া বিদুৰ আছিলে যমৰ পৰা আহিলে। এজন ঋষি আছিলে, নামটো মাণ্ডব্য ঋষি। সেইজন মৃত্যু হৈ গ'ল। মৃত্যু হোৱাৰ পাছত যমলোকলৈ গ'ল, যমপুৰীলৈ গ'ল, আৰু যমপুৰীলৈ গৈ যমৰ লগত কাজিয়া লাগি গৈছে। যমৰ লগত